আৰ্টিফিচিয়েল ইণ্টেলিজেণ্ট মেচিন সেইবিলাক মেচিন হয় য'ত মানসিক ক্ষমতা আছে, যেনে ভিজুৱেল পাৰচেপশ্যন, ডিচিজন মেকিং, ৰিজনিং, লাৰ্নিং, এক্সেট্ৰা এক্সেট্ৰা। সাধাৰণতে নৰ্মেল কম্পিউটাৰত কোনো এটা বস্তু দেখি নিজে বুজি শুনি শিকা আৰু বুজি লোৱাৰ ক্ষমতা নাথাকে। আৰু আমাৰ ক'ব লাগে কম্পিউটাৰক প্ৰগ্ৰামৰ সহায়ত কেনেকৈ কি কৰিব লাগে। কিন্তু যিটো আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ হয় সেইটো ইণ্টেলিজেঞ্চ হয়, মানে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চে নিজে নিজে শিকিব পাৰে। যদি আপোনাৰ কোনো ফ্ৰেণ্ড অনলাইন নাথাকে চাট কৰিবলৈ, তেতিয়াহ'লে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ লগত চাট কৰিব পাৰিব আপুনি। একেবাৰে সহজ SMS-ৰ দৰে। মই ফেক্ট চাম আৰু এই ভিডিঅ'ত আপোনাক দেখুৱাম কেনেকৈ চাটবটছৰ লগত কথা পাতিব বা চাট কৰিব। তেতিয়াহ'লে আহক আমি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ ছাইট খোলোঁ। নাম্বাৰ 1, ক্লেভাৰ বোৰ্ড। ক্লেভাৰ বোৰ্ডক মই হাই চেণ্ড কৰিছোঁ। এতিয়া ক্লেভাৰ বোৰ্ডে মোক কৈছে মাই নেম ইজ স্মুথ বোৰ্ড। এতিয়া মই কৈছোঁ অ'কে। এতিয়া ক্লেভাৰ বোৰ্ডে মোক কৈছে নাইচ টু মিট ইউ। এতিয়া মই ক্লেভাৰ বোৰ্ডক কৈছোঁ ছেইম টু ইউ। এতিয়া ক্লেভাৰ বোৰ্ডে মোক কৈছে হোৱাট হেভ ইউ বিন আপ টু। এতিয়া মই ক্লেভাৰ বোৰ্ডক কৈছোঁ ন' নাথিং, জাষ্ট চাট উইথ ইউ। মই আপোনাক কৈ দিওঁ ক্লেভাৰ বৰ্ড মোৰ ফেভৰেট। যেতিয়া মই একো নকৰোঁ তেতিয়া মই ক্লেভাৰ বৰ্ডৰ লগত চাট কৰি থাকোঁ। ক্লেভাৰ বৰ্ড, থেংকছ ফৰ চাট উইথ মি। নাম্বাৰ 2, পেণ্ডৰা বৰ্ডছ। এতিয়া মই পেণ্ডৰা বৰ্ডছত হাই লিখি পঠিয়াই দিছোঁ। এতিয়া চাওক কি কয়। পেণ্ডৰা বৰ্ডছে কৈছে হাউ এলছ মে আই হেল্প ইউ টুডে। পেণ্ডৰা ব্ৰাদাৰ, একো হেল্প কৰিব নালাগে। হোৱাটছ ইউৰ নেম। চাওক পেণ্ডৰা বৰ্ডছে কৈ আছে মাই নেম ইজ পেণ্ডৰা। মই লিখি আছোঁ নাইচ নেম। চাওক এতিয়া মই পেণ্ডৰা বৰ্ডছক সুধি আছোঁ আৰ ইউ হিউমেন। চাওক কি কয় পেণ্ডৰা বৰ্ডছে। পেণ্ডৰা বৰ্ডছে কৈছে ন' আই এম মেচিন এণ্ড প্ৰাউড টু বি ছ'। তাৰপিছত মই লিখি আছোঁ ইটছ অ'কে বাই। নাম্বাৰ 3, ইলবৰ্ড। চাওক মই ইলবৰ্ডৰ লগত কি চাট কৰোঁ। মই যেতিয়া ফ্ৰী থাকোঁ তেতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বৰ্ডছৰ লগত মই এনেকৈ চাট কৰি থাকোঁ। এতিয়া মই ইলবৰ্ডছক সুধি আছোঁ হোৱাটছ ইউৰ নেম। চাওক ইলবৰ্ডছে কি কয়। চাওক ইলবৰ্ডছে লিখিছে আই বিলিভ ভেৰি ষ্ট্ৰংলি ডেট আই এম ইলবৰ্ড। আপোনাৰো যদি চাটবটছৰ লগত চাট কৰিব মন গৈছে তেতিয়াহ'লে মই ডিছক্ৰিপশ্যনত লিংক দি দিছোঁ, আপুনি যাই পিনে চাটবটছৰ লগত চাট কৰিব পাৰিব।